কাৰ্বি আংলং আৰু ডিমা হাছাও তিনিখন পাহাৰীয়া জিলাখনৰ সকলো ৰাইজক জনাব খুজিছো যে আমি কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিৰ লিডাৰশ্বিপত আজি দিল্লীলৈ আমি ৰাওনা হৈছো, দুখন বাছ লৈছো আৰু কিছুমানে ট্ৰেইনতো গ'ল আৰু দিল্লীতো কিছুমান আমালৈ অপেক্ষাৰত আছে যে আমাৰ লগত সহযোগ কৰিবলৈ। মানে স্বায়ত্তশাসিত ৰাজ্য আমি নোপোৱালৈকে আমি আমাৰ দাবী চলি থাকিব আৰু এই দাবীটো এতিয়া দিল্লীত দিছপুৰতো আমাৰ কাম এতিয়া কমি গ'ল। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ৰাজ্য চৰকাৰৰ পৰা যিখিনি সহায় সহযোগ কৰিব লাগে আমি কৰিম আৰু দিল্লীত প্ৰধানমন্ত্ৰীৰ লগত আপোনালোকক কথা পতাম বুলি কিছুদিনৰ আগতে যেতিয়া বিভিন্ন সংগঠনৰ লগত যেতিয়া দিছপুৰত কথা পাতিছে এইখিনি কথা কোৱা কৈছে। সেইকাৰণে আমিও ভাল পাইছো, আদৰিছো আৰু এই যিটো মানে ট্ৰাইপাৰ্টাইট টক যেতিয়া হ'ব দিল্লীত প্ৰাইম মিনিষ্টাৰৰ লগত, তেতিয়া কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিকো মানে অন্তৰ্ভুক্ত কৰিব বুলি CM ডক্টৰ তুলিৰাম মোহাং ছাৰে আমাক কৈছেও। সেইকাৰণে এই ক্ষেত্ৰত যিটো অট'নমাছ ষ্টেট নোপোৱালৈকে আমাৰ দাবীটো আমি কৰি থাকিম, কাৰণ এইটো আমাৰ মানে সাংবিধানিক অধিকাৰ। এই বুলি এইটো নহয় যে মানে প্লেইন্সৰ মানুহক আমি বেয়া পাইছো, এইটো নহয়। অট'নমাছ ষ্টেট পালে বৃহত্তৰ অসম অৰ্থাৎ গ্ৰেটাৰ আছাম হ'ব, কাৰণ এতিয়াও অসমৰ বাহিৰত যোৱা নহয়। অট'নমাছ ষ্টেট বুলি কোৱাৰ লগে লগে অসমৰ ভিতৰতে থাকিব, এখন ষ্টেটৰ ভিতৰত আন এখন ষ্টেট, অৰ্থাৎ পেৰেণ্ট ষ্টেটটো অসম থাকিব আৰু আমাৰটো হ'ব অট'নমাছ ষ্টেট। গতিকে যিসকল অজনজাতি অৰ্থাৎ নন ট্ৰাইবেল যিসকল আছে, দুই এটা কটা থাকিব ষ্টেট পোৱাৰ পিছত তেখেতসকলেও MLA হ'ব পাৰিব, মন্ত্ৰী হ'ব পাৰিব। এতিয়ালৈকে পাহাৰত থকা নন ট্ৰাইবেল বিলাকেতো MLA-টো আৰু MP-টো কণ্টেষ্ট কৰিব নোৱাৰে, কিন্তু অট'নমাছ ষ্টেট পোৱাৰ পিছত এইটো সাংবিধানিক চিষ্টেম যে নাগালেণ্ডতো কটা আছে নন ট্ৰাইবেলৰ কাৰণে, দুই এটা আছে, মেঘালয়ত আছে, তেনেকুৱা ইয়াতো দুই এটা থাকিব। গতিকে যিসকল মানে বেংগলী বা আদাৰ নন ট্ৰাইবেল সকলেও সেই কটাত অট'নমাছ ষ্টেট পোৱাৰ পিছতো সেই সুবিধাটো পাব, MLA MP হোৱা, মন্ত্ৰী হোৱা। গতিকে সকলোৱে সহযোগ যেনেকে কৰি আহিছে আগলৈও আমাক সহযোগ কৰিব বুলি, নন ট্ৰাইবেল সকলেও সহযোগ কৰিব বুলি আমি আশাবাদী। আৰু এইবাৰ আমাৰ সাংসদ মহোদয় অমৰ সিং কিশোৰ ডাঙৰীয়াই যিটো প্ৰাইভেট মেম্বাৰ বিল ইন্ট্ৰডিউচ কৰিব পাৰ্লিয়ামেণ্টত, এই চেচনত নহ'ব পাৰে কিন্তু পিছৰ চেচনত হ'ব। কাৰণ